আজি আমি আহিছোঁ ভোগেশ্বৰী মন্দিৰত। ভাৰ্গৱ আৰু মই আজি আপোনালোকক লৈ যাম ভোগেশ্বৰী মন্দিৰত ভিতৰত। ব্লক ভোগেশ্বৰী মন্দিৰ চাওঁ ব্লক। ভোগেশ্বৰী মন্দিৰৰ ভিতৰত যাই ছাতিৰ দোকান। ভোগেশ্বৰী মন্দিৰৰ বাহিৰৰ ফালৰ ঠিক আছে। এতিয়া আমি ভিতৰৰ ফালে সোমাই আছোঁ ভোগেশ্বৰী মন্দিৰত। আছোঁ ভোগেশ্বৰী মন্দিৰত মাঘ মাহ ইয়াত উৎসৱ পতা হয়। মাঘ মাহৰ 1, 2, 3 তাৰিখ বা 5 তাৰিখ মানকলৈকে বহুত মানুহ থাকে ইয়াত আহি মানুহে সেৱা শুশ্ৰূষা লয়, আশীৰ্বাদ কৰে। এয়া হৈছে ভোগেশ্বৰী মন্দিৰ। এয়া হৈছে ভোগেশ্বৰী মন্দিৰৰ ভিতৰ ভাল। ইয়াত মানুহে আহি ভগৱানক প্ৰাৰ্থনা কৰে আৰু ইয়াত গামোচা দুহিতা নানা বান্ধি প্ৰভুক প্ৰাৰ্থনা কৰে। ৰংচঙীয়া হৈ গৈছে মন্দিৰৰ ভিতৰ ভাল।
ভোগেশ্বৰী চাওক এই ধুনীয়া আচাৰ্য কৰি গামোচা আৰু ৰুমাল বান্ধি মানুহে প্ৰভুক আশীৰ্বাদ কৰিছে, মানে প্ৰাৰ্থনা কৰিছে যাতে সিহঁতৰ আহিব লগা দিনবোৰ ভাল হয়। চাওক এইডাল গছত কি ধুনীয়া এটা দৃশ্য, সুন্দৰ আছে ভোগেশ্বৰী মন্দিৰ। মন্দিৰৰ কাষতে এখন ধুনীয়া বাগিচা কৰিছে, বাগিচাখনো বহুত সুন্দৰ কৰিছে। চাওক এয়া চাওক বাগিচাখন কিমান ধুনীয়া লগা হৈছে। এয়া হৈছে ভোগেশ্বৰী মন্দিৰ। এতিয়া আমি ভোগেশ্বৰী মন্দিৰৰ পৰা ওলাই আছোঁ বাহিৰৰ ফালে। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। আগলৈ আৰু এনেকুৱা ভিডিঅ' দেখাই থাকিম, আপোনালোকৰ মৰম আশীৰ্বাদ পালে। এতিয়া আমি ভোগেশ্বৰী মন্দিৰৰ বাহিৰত ওলাই আছোঁ। এইখন বাহিৰত লোৱা গেট। এতিয়া মই ভোগেশ্বৰী মন্দিৰৰ বাহিৰত ওলালোঁ। আপোনালোকে ভোগেশ্বৰী মন্দিৰ চাই কেনেকুৱা পালে মোৰ কমেণ্টত জনাব। আৰু যিসকলে নতুন সিহঁতে ছাবস্ক্ৰাইব কৰিব, আৰু আগলৈ যাতে আপোনালোকৰ মৰম আশীৰ্বাদ পাওঁ এনেকুৱা ভিডিঅ' বনাই থাকিম। এতিয়া সকলোকে ধন্যবাদ জনালোঁ।